নমস্কাৰ, মোৰ নাম বিকাশ শইকীয়া আৰু আপোনালোকক আমাৰ চেনেল BS মাইণ্ডছেটলৈ স্বাগতম জনাইছোঁ। আপোনালোকলৈ লৈ আনিছোঁ অন্য এটা ভিডিঅ' মানৱীয়তা কি। আহক আৰম্ভ কৰোঁ। আজিৰ কথাখিনি কোৱাৰ আগতে আগৰবাৰৰ দৰে এটা সৰু কাহিনী ক'বলৈ লৈছোঁ। সেইদিনা বহুত ৰ'দ আছিল আৰু ভাবিব নোৱাৰা গৰম আছিল। মই ৰাস্তাইদি ক'ল্ড ড্ৰিংক খাই গৈ আছিলোঁ। আগত দেখোঁ এটা লেতেৰা জাবৰৰ দম আছে। মই জাবৰৰ দমটো দেখি গোন্ধত নাকত ৰুমাল দি পাৰ হ'ব লৈছিলোঁ। তেনেকুৱাতে দেখোঁ জাবৰৰ দমটোৰ ভিতৰত এজনী বুঢ়ী মাইকী মানুহে জাবৰৰ দমটোৰ পৰা কিছুমান লেতেৰা খোৱা বস্তু বিচাৰি খাই আছে। মই দৃশ্যটো দেখি আচৰিত হ'লোঁ। মই ভাবিছোঁ যে যিকণ ঠাইৰ মাজেদি মই পাৰ হৈ যাবলৈ মোৰ ঘিণ লাগিছে, সেইকণ ঠাইত এজনী বুঢ়ী মানুহে খোৱা বস্তু বিচাৰি খাইছে। আৰু বেছিকৈ দুখ লাগিল সেই আইতাগৰাকীক মই একো দিব নোৱাৰিলোঁ। তেতিয়া মই মোৰ হাতত থকা ক'ল্ড ড্ৰিংকৰ বটলটোকে আইতাক দিলোঁ আৰু দি পেলাই ঘৰলৈ আহিলোঁ। ঘৰত আহি ভাবিলোঁ যে আমি কি তেওঁলোকৰ কাৰণে একো কৰিব নোৱাৰোঁ নেকি? তেওঁলোক সদায় জাবৰৰ দমত বিচাৰি ফুৰে খোৱা বস্তু, তেনেকৈয়ে সিহঁতি জীৱন যাপন কৰি আছে। তেওঁলোকৰ কাৰণে আমি কি একো কৰিব নোৱাৰোঁ নেকি? আচলতে তেওঁলোকৰ গাত দুখ নাই, দুখ আজি আমাৰ গাত। কাৰণ আমি ইমান কঠোৰ হৃদয়ৰ মানুহ, আমি ইমান নিষ্ঠুৰ মানুহ, আমি তেওঁলোকৰ কথা কেতিয়াও নাভাবোঁ। আমাৰ মোবাইল টিপিবলৈ, টিভি চাবলৈ, ঘূৰিবলৈ ফুৰিবলৈ, অন্যান্য কামৰ কাৰণে বহুত সময় থাকে, কিন্তু তেওঁলোকৰ কথা ভাবিবলৈ আমাৰ হাতত 1 মিনিটো নাথাকে। আজি তেওঁলোকৰ নিচিনা মানুহৰ মাজতো কিছুমান প্ৰতিভা থাকিব পাৰে, যি প্ৰতিভাই আমাৰ অসমৰ কাৰণে গৌৰৱ হ'ব। কিন্তু কি কৰিব, কাৰণ সিহঁতৰ হাতত বা সিহঁতৰ ওচৰত ইমান শক্তি নাই সিহঁতি এই পৰিস্থিতিৰ লগত যুঁজিবলৈ, এই সমাজখনৰ লগত যুঁজিবলৈ। কিন্তু তেওঁলোকৰ সেই প্ৰতিভাই তেওঁলোকৰ মাজতেই লুকাই যায় আৰু তেওঁলোকৰ সেই প্ৰতিভা থকা ব্যক্তিকেইজনো সেই ডাষ্টবিনৰ সেই জাবৰৰ মাজতেই মৰিবলগীয়া হয়। এজন ভাল নাম থকা ব্যক্তি যেতিয়া ঢুকায় আমি দুখ কৰোঁ, কিন্তু এজন দুখীয়া যিজন ডাষ্টবিনত থাকে বা সেইজন ল'ৰা বা এজনী ছোৱালী, সৰু সৰু ল'ৰা ছোৱালী বা বয়সস্থ মানুহ, এনেকুৱা দুখীয়া শ্ৰেণীৰ মানুহ যেতিয়া মৰে আমি তেওঁলোকক চুবলৈ ঘিণ কৰোঁ আৰু আমি জাবৰৰ দমৰে কোনোবা এটা চুকত তেওঁলোকক পেলাই থৈ আহোঁ। কিন্তু আমি এইটো নাভাবোঁ যে তেওঁলোকো আমাৰ দৰেই মানুহেই আছিল। আজি আমি মন্দিৰলৈ যাওঁ, আমি অকল মন্দিৰটোৰ কাৰণে যাওঁ ভিতৰত, আৰু আমাৰ যিখিনি দুখ আছে, আমাৰ যিখিনি কষ্ট আছে, আমি সেই কষ্ট দুখখিনি ভগৱানৰ আগত গৈ আমি প্ৰাৰ্থনা কৰি আহোঁ। কিন্তু আমাৰ প্ৰায় মানুহে মন্দিৰৰ বাহিৰত থকা ষ্টেপকেইটাত ছাইডত যিকেইজন মানুহ বহি থাকে, যিকেইজনৰ খাবলৈ নাই, পিন্ধিবলৈ নাই, যিসকলে আমাৰ আশাত বহি থাকে, তেওঁলোকৰ আশা অকল এটাই থাকে যে এনেকুৱা কোনোবা এজন আহিব যিজনে মোৰ পেটটো আৰু মোৰ মনটোক ভৰাই তুলিব, আৰু তাৰ আশাৰে প্ৰত্যেকজনৰ আগত হাত আগবঢ়াই কিবা পোৱাৰ আশাৰে। কিন্তু তাক এটা কথা নাজানে, আজি তেওঁ এটা পৰিস্থিতিত পৰি আমাক খুজিছে, কিন্তু আমি সকলো পায়ো আমি ভগৱানৰ ওচৰত গৈ, মন্দিৰত গৈ আমি বহুত ধৰণৰ বস্তু খোজোঁ। কিন্তু এটা কথা হয়, আমি যদি ভগৱানক সেৱা কৰাৰ বদলি মন্দিৰৰ বাহিৰত বহি থকা যিকেইজন ব্যক্তি আছে, যিকেইজনী সৰু সৰু ল'ৰা ছোৱালী আছে, সিহঁতক যদি আমি সুখী কৰিব পাৰোঁ, আমি বেলেগকৈ ভগৱানক সেৱা নকৰিলেও হ'ব। কিন্তু মই এইটো ক'ব বিচৰা নাই যে আমি ভগৱানক সেৱা কৰিব নালাগে বা মন্দিৰ যাব নালাগে, কিন্তু মই এইটো কৈছোঁ কাৰণ সকলোৱে কয় আমাৰ প্ৰত্যেক মানুহৰ মাজতে ভগৱান থাকে। সেইকাৰণে মই কৈছোঁ যে ভগৱানক সেৱা কৰা বুলি সেই মানুহকেইজনক সেৱা কৰক, যোনকেইজনক সেৱা কৰি আপোনাৰ ভগৱান পোৱা যেন অনুভৱ হয়। বিল গেটছে এটা কথা কৈছিল যে দুখীয়া হৈ জন্ম হোৱাটো পাপ নহয়, কিন্তু দুখীয়া হৈ মৰি যোৱাটো এটা বহুত ডাঙৰ পাপ। গতিকে মই এটাই কথা কওঁ যে কাকো দুখীয়া বুলি নাভাবিবা আৰু কাকো সৰু বুলি নাভাবিবা, কাৰণ এজন সৰু মানুহ এদিন নহয় এদিন ডাঙৰ নিশ্চয় হ'ব। গতিকে মানৱীয়তাৰ খাতিৰত মই এটাই কথা কওঁ, আমি তেওঁলোকক কেতিয়াও অপমান কৰিব নালাগে, তেওঁলোকক কেতিয়াও অমান্য কৰিব নালাগে, তেওঁলোকক কেতিয়াও ইটিকিং কৰিব নালাগে। তাৰ সলনি তেওঁলোকক কেনেদৰে সহায় কৰিব পাৰি তাৰ বিষয়ে চিন্তা কৰিব লাগে। আৰু আমি আগবাঢ়িছোঁ বুলি তেতিয়াহে ডাঠি ক'ব পাৰিম যেতিয়া আমাৰ মনলৈ মানৱীয়তা নামৰ শক্তিটো আহে। আৰু আশা কৰোঁ যে তেওঁলোকেও যাতে আমাৰ দৰে সুন্দৰ পৃথিৱীখন উপভোগ কৰে। গতিকে আহক মানৱীয়তা বজাই ৰাখোঁ আৰু এখন পুনৰ অসম গঢ়ি উঠোঁ।